हेलो एवरीवन गुड मर्निंग सिम्पल आसामिज ब्लग यूट्यूब चैनल आपनालोকক स्वागतम जनाइছোঁ। मैं टपिक चेंज करिलु आरो चेंज करा माने कि आरो नतुन एटा टपिकत बनाम बुली भाबिছোঁ। तो आगते কৈছিলো हेलो गाइज गुड मर्निंग, एतिया को हाई फ्रेंड्स हाई एवरीवन गुड मर्निंग बुली कम। तो एतिया मैं कामले उलाई गई आছোঁ बारू, देरी होइছে कामत जोआ। फार्म पार हो आहिलो, आपनालोকক फार्म देखाब নোৱাৰিলো। আজি ভিডিঅ'ৰ বিষয়টো কোনো নাই, তো आपनालोকক এটোৱে দেখাম যে কাম কিমানটা কৰিছো। আৰু এটা কথা মনত পৰিছে, নদী পাৰ হৈ আছো। এই মহাশিৱৰাত্ৰি দিনাখনৰ এই নদীখনৰ ভিডিঅ' বনাইছিলো, মাছ ধৰা মানে এনে এনজয় কৰিছিলো। আৰু তো একো নাই, কিবা এটা কৈ যাম আপোনালোকক। মানুহৰ মন মানে জীৱনত এনেকুৱা এটা প্ৰব্লেম আহে, আগতো কৈছোঁ প্ৰব্লেমৰ বিষয়ে। আৰু প্ৰব্লেম আহি থাকে, সেইকেইটা সলভ কৰা নিজৰ দায়িত্ব। পলাই যাবতো নোৱাৰি, মৰি যাবও নোৱাৰি। মানুহ এটা নিজে মানুহক এনেকুৱা এটা ব্যৱহাৰ কৰে যিটো ব্যৱহাৰ নেকি কৰিব নালাগে। আৰু এটা কথা কওঁ যে বেলেগে জন্ম দিব, বেলেগে ডাঙৰ দীঘল কৰিব, বেলেগে শিক্ষা দিব, জ্ঞান দিব, বেলেগে মানে সকলোখিনিয়ে কৰিব জন্মৰ পৰা ধৰি মৰালৈকে। বেলেগে নিব শ্মশানলৈ, কিন্তু অহংকাৰ কৰিনো কি লাভ আছে? যিমান পাৰে ইমান মানুহজনক সন্মান কৰিব লাগে, ব্যৱহাৰ ভাল দিব লাগে। সেইটোৱে আৰু কুভাৱ বা হিংসা ভাৱ ৰাখিব নালাগে। তো মই কি কাম কৰিলোঁ আৰু কেনেকুৱা কাম কৰিলোঁ এয়া দেখুৱাম। আগতো আপোনালোকক দেখুৱাইছিলোঁ যে চাহগছ কেনেকুৱা, মাটিখিনি কেনেকুৱা খেতি কৰিব লাগে। তো সেইখিনি মই দেখুৱাই কামত আৰম্ভ কৰি আজি ভিডিঅ'টো বেছি দীঘল নহ'ব। তো বলক আপোনালোকক দেখুৱাম। বাৰু মই এতিয়া গৈ আছোঁ ফ্ৰেণ্ডছ। এই বাগানত আহি পালোঁ, এয়া বাগান। আৰু ইয়াৰ মাটিখিনি মই কেনেকুৱা কৰাব লাগে, মানুহখিনি হাজিৰা কৰি আছে বাৰু। ময়ো ইয়াত চকীদাৰ নিচিনা আছোঁ আৰু ইয়াত কাম কৰি থাকোঁ। আৰু কাম নকৰিলেনো ক'ত কি হ'ব, কামটো কৰিবই লাগিব বজাৰ খৰচ উলিয়াবৰ কাৰণে। তো আপোনালোকক দেখাওঁ যে কাম কেনেধৰণে কৰিছোঁ। এইটো নলা দেখিছে, এই নলাটো খান্দিছিলে মানে মাটিখিনি পাৰত উঠাইছিলে। তো এই পাৰত উঠাইছিলে এইকণত। তো ইয়াৰ পৰা টানি নি সেই মাজত পেলাব লাগে, মানে বস্তুটো ওখ হ'ব লাগে। তো এয়া কৰিলোঁ, ইমান দূৰলৈকে চোচা হৈছে। তো আৰুনো কি দেখুৱাম আপোনালোকক। ফ্ৰেণ্ডছ, ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব, আৰু ভুল হ'লে ক্ষমা কৰিব। আৰু চাহগছৰ এই গজালি আহিছে, ডাঙৰেই হৈছে। এতিয়া মানুহখিনি পাতেই ছিঙিছে বাৰু। আৰু কিছুমান বাগানত ইয়াত ঔষধ দিয়া হোৱা নাই, মানে এই কামখিনি শেষ হোৱা নাই যে। पुष्पराज झुकेगा नहीं साला। যুদ্ধৰ সম্ভাৱনা চলি আছে চাগে, পুষ্পা ডান্স। তো ফ্ৰেণ্ডছ, এতিয়া 12:30 হৈছে, আমি খাবলৈ যাওঁ। আৰু 1:30 আহি আকৌ জইন কৰিব লাগিব কামত। তো ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ, ধন্যবাদ।